শার্ট পেনৰ অফাৰ লাগি আছে, জোতাটো আছে। আচ্ছা আচ্ছা আহক আপোনালোকে অফাৰ আৰু দিম। বিহু আহি আছে, হয় হয় হয়। গতিকে অফাৰটো পাবই। তাৰপিছতে তেখেতক ফিটা কাটিবলৈ আমি শুভ মুহূৰ্ত, একদম সুন্দৰ মুহূৰ্ত। তো হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, জয় মহাকাল। হেল্ল' ভাই ভনীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আক্ৰমণ ভাই। আজি হ'ল 5 এপ্ৰিল তাৰিখে আমাৰ পাঠশালা তিৰুপতি মাৰ্কেটত মনষ্টাৰ নামৰ এখন কাপোৰৰ দোকানৰ শুভাৰম্ভ হ'ব। গতিকে সেই শুভ মুহূৰ্তবোৰ আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে ভিডিঅ'টো মই আৰম্ভ কৰোঁ। কাৰণ মনষ্টাৰত আহি উপস্থিত হ'লোহি, আহিয়ে দেখা পাওঁ যি ফিটা কাটাৰ কাৰণে যা জগাৰ কৰি আছে, দেখিছেনে? কেমেৰা ধৰবাই দেখা নাই, দোকান ভাল হ'ব। আমাৰ উপস্থিত বন্ধুবৰসকল, আমাৰ এই শুভক্ষণত, এই প্ৰাক মুহূৰ্তত আমাৰ শুভ উদ্বোধনৰ কাৰণে আহি পাইছে আমাৰ ওচৰৰে সমাজকৰ্মী, বন বিভাগৰ ব্ৰেণ্ড এম্বাছাডৰ তেখেত আমাৰ বজালীৰ গৌৰৱ, আৰু তেখেতক আজিৰ এই শুভক্ষণত এই বিপণীখনৰে স্বত্বাধিকাৰী ভাইটি আমাৰ ধ্ৰুৱই আনুষ্ঠানিকভাৱে এখন ফুলাম বিহুৱানেৰে সম্বৰ্ধনা জনাব, আৰু তাৰপিছতে তেখেতক ফিটা কাটিবলৈ আমি শুভ মুহূৰ্ত, একদম সুন্দৰ মুহূৰ্ত। তো হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, জয় মহাকাল। তো গাইস ফাইনালি আমাৰ দোকানৰ ওপেনিং হৈ গ'ল। ফিটা কাটা হৈ গ'ল। যাব লাগিব বলে পাউছে দিয়া পায়। এতে কোনবাই এটা কুমলি ভাল আছে দিব। কোনবাই এটা কুমলি অলপ চাই যাম বাৰু, মই আনে চাই যাম। रुपया सब जैसे हो तो जैसे देखा भाई লগতে হিচাপে এটা পৰা अच्छा 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 बहुत ঠিক আছে মই দিলো এটো আসলে ভাল খবৰ আজি আমি ঠিক পুনৰ উদ্বোধন কৰাৰ মুহূৰ্ততে আমাৰ এজন শুভাকাংক্ষী তেখেতে আজি এই দোকানৰ প্ৰথম এটা সামগ্ৰী তেখেতে ক্ৰয় কৰিছে আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম এই মুহূৰ্তত যে মোৰ ভাইটি প্ৰতি ধ্ৰুৱৰ যি মানসিকতাৰে এই কাপোৰৰ দোকানখন আৰম্ভ কৰিছে তেওঁ সফল হওক, ভগৱানে তেখেতক শক্তি দিয়ক ভালকৈ আৰু আগবাঢ়িবৰ কাৰণে। আৰু লগতে এখেতক এজন শুভাকাংক্ষী বুলি এইকাৰণে ধৰিলে তেখেতে প্ৰথম এই কাপোৰখিনি তেখেতে ক্ৰয় কৰিলে একদম আৰম্ভণিতে দোকান আমি আৰম্ভ কৰাৰ 1-2 মিনিটৰ ভিতৰতে তেখেতে এইটো ক্ৰয় কৰিছে। এয়া আমাৰ কাৰণে বহুত শুভ খবৰ। আৰু ইয়াত উপস্থিত থকা মই প্ৰতিগৰাকী সন্মানীয় ব্যক্তিক মই মোৰ ফালৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে ধ্ৰুৱই মোক মাতি আনি যিখিনি সাদৰ সম্ভাষণ জনালে, এইখন উদ্বোধনৰ কাৰণে যি দায়িত্ব দিলে, মই উদ্বোধন কৰি খুব আনন্দিত হৈছোঁ আচলতে। আৰু সদায় ধ্ৰুৱৰ আমি খবৰ ৰাখিম আৰু আগন্তুক দিনত ধ্ৰুৱই নিশ্চয় আগবাঢ়ি যাব এই বিপণীৰ জৰিয়তে, তাকেই কামনা মই কৰিছোঁ। আৰু তেখেতক মই আনুষ্ঠানিকভাৱে এই আজি ক্ৰয় কৰা আগবঢ়াই দিলোঁ। তেখেতে ক্ৰয় কৰিছে, এটা সুন্দৰ খবৰ আৰু এইফালে তেখেতৰ ভাল হওক। আৰু লগতে আজি আমাৰ সংবাদকৰ্মীসকল খুব উৎসুক হৈ থকা দেখা গৈছে। আমাৰ যিখিনি আজি সংবাদ সেৱী জড়িত হৈ আছে, আজি ভালেখিনি আছে আচলতে। আমি ডাঙৰ ডাঙৰ অনুষ্ঠানতে ইমান সংবাদসেৱী কেতিয়াবা নাপাওঁ, কিন্তু আজি আমাৰ যিখিনি সংবাদসেৱী আছে, গতিকে তেওঁলোককো মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। তেওঁলোকে খুব সুন্দৰভাৱে তেওঁলোকৰ কাম কৰি আছে। তেওঁলোকে স্বনিৰ্ভৰশীল ব্যৱস্থাৰে নিজক প্ৰতিষ্ঠা কৰক আৰু চাকৰিমুখী নহৈ সময়টো পাৰ নকৰি নিজে কিবা এটা কৰাৰ যিটো মানসিকতা, এয়া বহুত বহুত ধন্যবাদৰ কাম কৰিছে আমাৰ ধ্ৰুৱই। গতিকে ধ্ৰুৱৰ আগন্তুক দিনত তেওঁ সুস্বাস্থ্য আৰু লগতে তেখেতৰ এই বিপণীৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু ইয়াত থকা আটাইলৈকে মোৰ ফালৰ পৰা আন্তৰিক শ্ৰদ্ধা জনাই মই আজি ক'বলগীয়া উদ্বোধনী ভাষণখিনি বা এই ফিটা কাটি, ৰঙা ফিটা কাটি এই দোকানখনৰ শুভাৰম্ভ কৰাৰ বক্তব্য মই সামৰিছোঁ। ধন্যবাদ।
আমার দোকান উদ্বোধক ডাঙরিয়া খাতনার স্যারে ধ্ৰুৱদাক খুব সুন্দৰভাৱে আশীৰ্বাদ দিলে আৰু খোলাৰ দিনা মানুহ দেখিছেনে গাইছ অসংখ্য মানুহ ইয়াত মানুহ যথেষ্ট ভিৰ কৰিছে সকলোকে কাপোৰে লাগি গ'ল দোকানৰ ওপৰৰ ভাগটো দেখিছেনে কি সুন্দৰ লাগিছে বেলুনেৰে হওক বা লাইটিঙে হওক একদম সুন্দৰ লাগিছে মজা লাগিছে আৰু ইয়াত অসংখ্য মানুহে আজি প্ৰথম দিনাই কাপোৰ নিব আহিছে দেখিছেনে এইবিলাক জোতা দেখিছেনে জোতাবিলাক কি ধুনীয়া ধুনীয়া জোতা আছে কি সুন্দৰ সুন্দৰ জোতা আছে ভেৰাইটি ডিজাইন আছে আপোনাৰ আৰু অসংখ্য কালেকশ্যন আহিছে আৰু তলত এইবিলাক বক্সত ভৰাই থোৱা আছে আৰু জোতাত অফাৰ চলি আছে যদি লাগে আপোনালোকক আহিব ধুনীয়া ধুনীয়া অফাৰ চলি আছে দেখিছেনে আৰু এইবিলাক চাৰ্টবিলাক কিন্তু মোৰ কিবা এটা ভাল লাগিছে কি সুন্দৰ সুন্দৰ ধুনীয়া ধুনীয়া চাৰ্টৰ কালেকশ্যন আছে কিন্তু এই হালধীয়া চাৰ্টটো মোৰ খুব ভাল লাগিছে দেখিছেনে আৰু এইবিলাক হ'ল সিন্দুৰ আমাৰ এতিয়া কি কৰিব পূজা কৰিব না পূজা কৰাৰ আগমুহূৰ্তত আমাক সিন্দুৰ দিয়া হয় তেল দিয়া হয় এই ঘৰত দিয়া হয় আৰু দেখিছেনে এয়া ভগৱানৰ শ্ৰীচৰণত মাহ প্ৰসাদেৰে কল বুট মাহ এইবিলাকেৰে ভগৱানৰ শ্ৰীচৰণত এখন শৰাই আগবঢ়াইছে আৰু এই শৰাইবিলাক মানে পূজা কৰাৰ পিছত আমি সকলোৱে সেই শৰাই বুট মাহ প্ৰসাদ গ্ৰহণ কৰিম এই টি চাৰ্টবিলাক দেখিছেনে কি সুন্দৰ লাগিছে টি চাৰ্টবিলাক আৰু পেণ্টো আছে ধুনীয়া ধুনীয়া পেণ্ট আছে আপোনাৰ আৰু অসংখ্য আমাৰ ভিডিঅ' বনোৱা আহিছে আৰু মোক এই পেকেট লাঞ্চবিলাক এটা কুৰ্তি দিছে আৰু এইটো আপোনাৰ বক্সত কিবা দিছে বিৰাট ডাঙৰ বক্সত খাব দিছে এইবিলাক দেখিছেনে কি বম বক্স মিঠাই চিঠাই কিবা দিছে নেকি কৈছে আপোনাৰ মনষ্টাৰৰ লগুটো কিন্তু কিবা এটা ভাল লাগিছে দেখিছেনে একদম ৰঙাৰ কাষত এতিয়া চাৰ্ট দেখিছেনে চাৰ্টটো কিবা ভাল লাগিছে আৰু এইটো আগত এটা ডেমো থৈ দিছে এয়া মনষ্টাৰৰ স্বত্বাধিকাৰী ধ্ৰুৱদা নমস্কাৰ ৰঙালী বিহু আহিছে ৰঙালী বিহু উপলক্ষে কিবা অফাৰ আছে নেকি অলপ জনাই দিবাচোন অফাৰ আছে কি আছে জনাই দিবাচোন চাৰ্ট পেণ্টৰ অফাৰ লাগি আছে জোতাটো আছে আচ্ছা আহক আপোনালোকে অফাৰ আৰু দিম বিহু আহি আছে হয় গতিকে অফাৰটো পাবই ঠিক আছে থেংক ইউ ধ্ৰুৱদাৰ লগত কথা পাতিলোঁ আৰু দোকানখন মই যি বাৰু দেখুৱাই দিবলৈ চেষ্টা কৰিলোঁ আৰু ৰঙালী বিহু আহি আছে ৰঙালী বিহু উপলক্ষে ধুনীয়া ধুনীয়া অফাৰ আছে বোলে আৰু দোকানখন হৈছে আপোনাৰ ময়ূৰ হোটেলৰ তলতে মনষ্টাৰ বুলি আছে সোমাইকে 2 নম্বৰ দোকানখনে আহিছোঁ যদি কিবা এটা ড্ৰেছ কিনি লৈ যাওঁ মই এটা সৰুকৈ ড্ৰেছ কিনি ল'লোঁ দেখিছেনে এইটো সৰুকৈ ড্ৰেছ কিনি ল'লোঁ আৰু আপোনালোক সকলো আহিব বুলি আশা থাকিল যদি ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ সামৰিছোঁ বাই বাই লাভ ইউ